बंद करो नौजवानों को मध्य प्रदेश करना बंद करो डिपार्टमेंट हाई কিছুমান দিন পাছত আগতে অল আসাম বেঙ্গলী ফেডারেশন দীপক প্রেসিডেন্ট কার্বি আংলঙত আহিখিনি দীপক দে নাম মানুহ বুলি অল আসাম বেঙ্গলী ফেডারেশন মানুহ প্রেসিডেন্টে হাওড়াঘাটত আহিখিনি আমার কার্বি আংলং অটোনমাস কাউন্সিলর সিএম তথা তাৰমানে দ্য লিডার্স অফ দ্য পিপল অফ দ্য মাস অফ দ্য কার্বি আংলং তেওঁক যে আমি তাক হাতাই দিব পাৰো বহাই দিব পাৰো বুলি এইটো কোৱাটো উই ষ্ট্ৰংলি কণ্ডেম কৰিছো অন বিহাফ অফ দ্য কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন প্লাছ আৰু আমি এতিয়া থ্ৰু দিছ প্লেটফৰ্ম আমি সুধিব বিচাৰিছো তেওঁলোকে ক'ৰ পৰা ইমান সাহস পালে কোনো আজি এইটো কোনো ষ্টেক হোল্ডাৰ্ছ যিমান ইণ্ডিজিনিয়াছ পিপুল হওক ট্ৰাইবেল হওক নন ট্ৰাইবেল পিপুল হওক আজিলৈকে ইয়াত কোনো এইটো কুৱেশ্যন কোনো এইটো ষ্টেটমেণ্ট দিয়া নাই কিন্তু অল আসাম বেঙ্গলী ফেডাৰেশ্যনৰ প্ৰেচিডেণ্ট কাৰ্বি আংলঙত আহিখিনি আমাৰ মাটিত আমাৰ জাগাত আমাৰ এৰিয়াত আমাৰ এলেকাত আহিখিনি কাৰ্বি আংলং অটোনমাস কাউন্সিল কাৰণে চিএমৰ কাৰণে আমি হাতাবও পাৰো আৰু আমি বহাই দিবও পাৰো বুলি কোৱাটো আমি দিছ ইজ ৰিয়েলি কণ্ডেমেবল এক আমি কণ্ডেম কৰিছো কাৰণ এইটো বস্তু আমি এতিয়া বাধ্যতা হৈ গ'ল যে তেওঁলোকে ক'ৰ পৰা ইমান শক্তি পালে ক'ৰ পৰা কাৰেজ পালে সেইটো শক্তিটো আমি দিছে বুলি আমি ক'ব বিচাৰিছো ইলি তুমছি লাছো যা কংকে লাচন দীপক কাৰ্বি আংলং ৰাতি আলাংলি তহনকে যা কংকি পি ইলি তুমছি মেথানা দিন kepek mithana than adim keme pegri ili tumsi lahoy tahan adim keme kepek mati lasi nili tum through this platform pini laso Difu regional committee ain pening sereli pado kenamtang Haroga regional committee hamne regional committee dan nili tumpa pado elo pini bang Difu regional committee under the leadership of Liton Sin Timung and Nelson Timung alang litum along nili central committee hoy pen pini dakete tongdun bageje illegal land pata ke issue এইবিলাক কেনসেল কৰিব লাগিব কাৰ্বি আংলং অটোনমাস কাউন্সিল যিমান ইলিগেলি নন ট্ৰাইবেল বিলাক কাৰণে পাতা ইস্যু কৰিছে এইটো কেনসেল কৰি দিব লাগিব আৰু দীপক দে মানুহ নিচিনা কাৰণে কাৰ্বি আংলং অটোনমাস কাউন্সিল আজিলৈকে কেলে একো ৰেছপন্স দিয়া নাই কেলে এনসাৰ দিয়া নাই কিছুমান কাৰ্বি আংলঙত হ'লেতো কিবা কিবি হ'লেতো ইস্যু সৰু থিং হ'লেও কোনোবা স্পক পাৰ্চন কোনোবা সদায় প্ৰেছ মিট হয় কিন্তু দীপক দে কাৰণে আজিলৈকে কেলে কাৰ্বি আংলং অটোনমাস কাউন্সিল বা বিজেপি বিলাকে এইটো কি কয় ৰিপ্লাই দিয়া নাই দিছ ইজ ভেৰি ডাউটফুল এক কি দীপক দে কাৰণে কোনোবাহে ক'ব দিছে নেকি দীপক দে কোনোবা এজেণ্ট নেকি সেইটো কাৰণে আমি এইটো ডাউট কৰিবলৈ হৈছে আৰু থাৰ্ড পইণ্ট আমি আজি যিমান লেণ্ড পাতা ইছ্যু কৰোঁতে কাৰ্বি আংলং অটোনমাস কাউন্সিল ইয়াত খালি ইয়াৰো নহয় মণ্ডল নহয় এছকে নহয় ইভেন LDA চৌকিদাৰ বিলাকো ইনভলভ আছে বুলি আমি ইয়াত ক'ব বিচাৰিছো সেইটো কাৰণে আমি এতিয়া ক'ব বিচাৰিছো যে পানিছ অল দোজ কালপ্ৰিটছ দেই যিমান ইনভলভমেণ্ট আছে ARO হওক মণ্ডল হওক SK হওক ছেক্ৰেটাৰী লেভেল হওক যি হওক যোন হওক ইহঁতক পানিছ কৰিব লাগে আৰু আপোনালোকে জানে নে নাজানে কাৰ্বি আংলঙত more than 10 to 20% পাতা পোৱাটো কাউন্সিলৰ ৰেকৰ্ড নাথাকে খালি ARO অফিচ পৰাহে সেটেল কৰি কিনি পাতা লৈ লয় হেঁতে কাউন্সিলৰ ৰেকৰ্ড নাথাকে দেট মিনছ সেইটো পাতাটো কোনো কাৰ্বি আংলং অটোনমাস কাউন্সিল অথৰিটিয়ে এইটো নলেজ নাই ইয়াত ইয়াৰো পৰাহে এইবিলাক মাটি পাতাটো ওলাই লয় সেইটো কাৰণে এইবিলাকটো ইনকুৱাৰী কৰিব লাগিব আৰু পানিছ কৰিব লাগিব থেংক ইউ আৰু অফিচ হয় DFO অফিচ বজাৰটো ARO অফিচ আমি আজি ডিপু ARO অফিচ ঘেৰাও কৰিব গৈ আছো দাবী পূৰণ নকৰিলে আমি উই উইল কণ্টিনিউ সেইটো আজি কৰা নাই আমি আগত 2-3 বছৰৰ আগত আমি হাৰঘাট বোকাজান ডিপু আগত অলৰেডি কৰিলো আমি সেইটো সময় কমপ্লিট কৰা নাই সেইটো কাৰণে আজিও আমি কৰি আছো ভৱিষ্যতেও আৰু আমি কৰি থাকিম আৰু যোন গভৰ্ণমেণ্ট হওক এইটো আমাৰ ডিমাণ্ডটো পূৰণ কৰিবই লাগিব চলি থাকিব